হসতি লাগিছে নে একদম হসতি লাগিছে আজি ভ্যালেন্টাইন ডে নহয় হয় মানে আরে হেই রামদেব না হা নেকি ৰামদীপ না নাই ই समझ रहे हो ना জিং বজাং দেখিছা নি পস্তা আছে নি বা লগত লৈ আহি ভ্যালেন্টাইন ডে বুলি থ্যাংক ইউ বাবা লা ভ্যালেন্টাইন ডে थैंक यू तो रुको जरा सबर करो পপি আমাৰ ভ্যালেন্টাইন ডে সৰস্বতী বিলাকক দেখালোৱে আৰু বেলেগক দেখাব নোৱাৰিলো চৰিয়াবহে আৰু এখন সৰস্বতীক দেখাই থাকিবলৈ হ'লে খা এতিয়া খাব পাৰি আৰু হৰি অ ৰাম খক আশীৰ্বাদ দি দিলোঁ দেই খক পায়স ৰেডি হৈ গ'ল খাওঁ লাগিছে গোন্ধ ইমান ধুনীয়া এইফালে ৰেডি হ'লনে ধুনীয়া লাগিছে তোমাৰ নিজৰ হয় নেকি হয় নহয় দেই খৰচৰ উপায় উলিয়াই আছোঁ সৰস্বতী পূজা বুলিয়ে ছোৱালীবিলাকৰ কিমান যে খৰচ হৈছে নহয় জানো কাপোৰৰ পৰা আদি কৰি মেকআপ মানে কি যে অলংকাৰ কিমান যে খৰচ হয় কিছুমানত দেই সকলোৱে বুলি কোৱা নাই বাৰু কিছুমানৰ প্ৰায় হয়ে চাগে আৰু শেষত এতিয়া মেচিনৰ ওচৰত বহি আছোঁ সৰস্বতী পূজাৰ কাম কৰি আছোঁ এইযোৰ বিশেষকৈ এইযোৰ মোৰ বাৰু শেহতীয়াকৈ এতিয়া মোৰযোৰ কৰিছোঁ আৰু এইযোৰ এতিয়া ভালকৈ নেদেখুৱাওঁ পিছত পিন্ধিলে দেখিব যদিহে যোৱা হয় আৰু ভণ্টিহঁতে মাতিছে বাৰু হায়াৰ ছেকেণ্ডেৰী স্কুললৈ হাপেঘাটি আৰু বেটীহঁতৰ স্কুললৈ এপাক যাব লাগিব আৰু সিহঁতৰ কাপোৰ চিলাই সকলোৱে ৰেডি আৰু এতিয়া মোৰ কাপোৰযোৰ শেষত চিলাবলৈ বুলি এইপিনে মেচিনত বহিছোঁ কলা ৰঙৰ হয় বগা আৰু কলা ফুল আছে তাকে ভাবিছোঁ কিমান যে খৰচ নহয় আৰু যিবিলাকৰ ঘৰতো দুজনী তিনিজনী ছোৱালী আছে তেওঁলোকৰতো বহুতেই বেছি হৈছে চাগে এই দিনটোত সকলোৱে ভাল লাগে ধুনীয়াকৈ কাপোৰ চাপোৰ পিন্ধি গৈ মেকআপ চেকআপ কৰি কোনজনীকে চাব আৰু মানে চাবলৈকে বুলিয়ে যাব লাগিব সৰস্বতী চাবলৈ বুলি যাব লাগিব কাইলৈ আৰু আজি এতিয়া কাম কৰি আছোঁ মই আজিৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ একেবাৰে কাইলৈলৈকে চাই যাব সৰস্বতী মোৰ ভিডিঅ'ত কেনেকুৱা সৰস্বতী ওলাই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ঠিক আছে ভিডিঅ'টো তেনেহ'লে স্কিপ নকৰাকৈ চাব বুলি আশা কৰিছোঁ আৰু এইফালে কাপোৰ চিলাই থকাৰ মাজতে ভণ্টি এজনী আহিলে থ্ৰেডিং কৰিবলৈ বুলি যিহেতু কাইলৈ সৰস্বতী পূজা নহয় জানো ধুনীয়াকৈ সাজি কাচি যাব লাগিব আৰু মই এইফালে এতিয়া থ্ৰেডিং কৰি আছোঁ ভণ্টিজনীক কৰি শেষ হৈ আৰু এতিয়া এইফালে ৰাতিপুৱাই কামত লাগি গ'লোঁ গা ধুই উঠি আহিছিলোঁহে ওচৰৰে ভণ্টি হয় তাই চুলি ষ্ট্ৰেট কৰিবলৈ বুলি আহিলে পাৰ্মানেণ্ট নহয় বাৰু দেই টেম্পৰাৰী হয় আৰু এইফালে ধুনীয়াকৈ কৰি লওঁ তাৰপিছত জল্দি ওলাব লাগিব বেটীকো ওলাব লাগিব বেটা শুই আছে তাক উঠাম বাৰু এতিয়া এইফালে আমাৰ পায়সো হৈ গ'ল আৰু বেটাও শুই উঠিছে সিহঁতক দি লওঁ বেটী ওলাই আছে আৰু ময়ো ওলাম বাৰু এইফালে এইখিনি ধুনীয়া আছেনে পায়স ৰেডি হৈ গ'ল খাওঁ লাগিছে গোন্ধ ইমান ধুনীয়া এইফালে ৰেডি এইফালে আমাৰ বেটীক ৰেডি কৰি দিলোঁ ওলাই মেলি ৰেডি হ'ল আৰু এই পিংক কালাৰ কাপোৰযোৰকে পিন্ধো বুলি ক'লে তাই এনেকৈ পিন্ধিছে আৰু অলপ মেকআপ কৰি দিছে ঘূৰি দিছে এইপিনে অকল চিম্পুলকৈ খোপাটো বান্ধি দিছোঁ এইপিনে তাই ওলাই ৰেডি আৰু এইফালে পায়স দিছোঁ খাবলৈ বুলি আৰু এইফালে ধূপ চাকি জ্বলোৱা হ'ল এইপিনে প্ৰসাদ দিলোঁ আৰু তাইকো এতিয়া এইফালে প্ৰসাদ দিছোঁ খাই লোৱা জল্দি আৰু এইফালে দুইজনী বহি লৈছোঁ খাবলৈ বুলি এই মেচিনৰ টেবুলতে বহিছোঁ আৰু তেন্তে দেৰি নকৰোঁ খাই লওঁ তাৰপাছত আকৌ লগ পাম আপোনালোকক সৰস্বতী দেখামগৈ বাৰু এতিয়া বেটীহঁতৰ স্কুলৰ পৰা এপাক আহি ল'ম চাগে তাৰপাছত যাম ক'লৈতো যাম আপোনালোকক পিছত দেখাই থাকিম কেনেকুৱা লাগিছে ভাল লাগিছে ধুনীয়া মিঠাও ধুনীয়া হ'ল জলদি খাই লওঁ আৰু বেটীহঁতৰ স্কুলত কালিয়ে লুচি ভাজি খোৱালে কাৰণ ল'ৰা ছোৱালীবিলাকে কাপোৰ কানি পিন্ধি গ'লে কাম কৰিবলৈ অলপ টান পায় কাম মানে কি খোৱা বোৱা অলপ দিগদাৰ হয় মেখেলা চাদৰ যিহেতু পিন্ধি যায় ছোৱালীবিলাকে সেইকাৰণে কালিয়ে লুচি পুৰি খোৱালে আজি অকল নিয়মটোহে কৰিব প্ৰসাদ দিব আৰু কি কৰে গৈ পাই গম পাম কিন্তু কালিয়ে খোৱালে লুচি ভাজি আৰু এতিয়া পায়স অকণমান বনাই খুৱাই জল্দি যাওঁ
ৰাতিপুৱাৰ পৰা ইটো সিটো কৰি থাকোঁতে টাইমে পোৱা নাই ভিডিঅ' কৰিবলৈ। আৰু ৰাতিপুৱা চুলি গা ধুওঁতে এজনী আহিলে চুলি ষ্টাৰ্ট কৰিবলৈ বুলি। এইফালে বেটীহঁতৰ স্কুল আহি পাই গ'লোহি। বেটীক আগতীয়াকৈ পঠাই দিলোঁ কাৰণ তাই ধূপ চাকি জ্বলাব লাগিব বুলি। আৰু মই এতিয়াহে আহিছোঁ। ইটো সিটো কাম কৰি থাকোঁতে দেৰিয়ে হ'ল। আৰু বেটাকো নিব লাগিব সেৱা ভাগ কৰিবলৈ। তোমাৰ নিজৰ হয় নেকি? হয় নহয় দেই। এইফালে ছাৰ বাইদেউহঁতে ধুনীয়াকৈ কামবিলাক কৰি আছে আৰু প্ৰসাদ বিতৰা হ'ব আৰু লাহে লাহে কামবিলাক কৰি আছে ধুনীয়াকৈ। এইফালে ধূপ চাকি জ্বলাবৰ কাৰণে আগফালে ধুনীয়াকৈ দি দিছে সৰু ল'ৰা যিহেতু। এইপিনে বাইদেৱে ছাৰহঁতক এইফালে তামোল দিছে, তামোল পাণ দি সেৱা ভাগ লৈছে। আৰু এইফালে সৰস্বতী পূজা কৰিবৰ কাৰণে বাবু স্কুলখনলৈ আহিলে কাৰণ স্কুলখনটো ওচৰতে। তাৰো অহা দেৰি হ'ল বাৰু, তথাপিও সেৱাটো লৈছে আৰু মোৰ ল'ৰাটোক আশীৰ্বাদ কৰিব দেই সৰস্বতী মায়ে। আৰু এইফালে এতিয়া প্ৰসাদ খাবলৈ বুলি দিছে, লগতে বহি লৈছে দুইটি অংগনবাদী স্কুলৰ লগৰ হয় তাৰ, ধুনীয়াকৈ প্ৰসাদ খাই আছে। এইফালে ইয়াতো প্ৰসাদ বিতৰণ কৰিবলৈ হ'ল যিহেতু এইফালে বাবু স্কুল আৰু এইফালে বেটী স্কুল লগতে আছে। এইপিনে প্ৰসাদ বিতৰাবৰ কাৰণে ল'ৰা ছোৱালীবিলাক একদম লাইন কৰি দিছে। আৰু এইফালে আহিবলৈ ততেই নাইকিয়া হ'ল। ভেলেণ্টাইন ডে' বুলি অলপ ওলাই আহিছোঁ। আৰু এইফালে আমাৰ ভেলেণ্টাইন ডে' কাৰণে দুইটা স্পেচিয়েলি ওলাই আহিছে। So beautiful. সৰস্বতী পাই গ'লো সৰস্বতী এজনী দেই দেখাম বুলি কৈছিলোঁ। আমাৰ গোসানী সৰস্বতী এগৰাকী পালোঁ আৰু দুগৰাকী মানে ধৰি আনিবগৈ লাগিব। গোসানী তুমি সৰস্বতী নেকি? হয় নাই কওক? হয়। 2 নম্বৰ গোসানী সৰস্বতীক লগ পাই গ'লোঁ। চব সৰস্বতী এজনী গোসানী আছিলে সৰস্বতী দেখাব লাগে। কেনেকুৱা লাগিছে জনাব। এয়াহে লোকেল সৰস্বতী। অকণমান কিবা ক'ব নেকি? কেনেকুৱা লাগিছে? ভালেই লাগিছে আৰু সৰস্বতী লাগিছে নে? একদম সৰস্বতী লাগিছে। আজি ভেলেণ্টাইন ডে নহয়? আৰু হেৰি ৰামদেৱ নাই অহা নেকি? ৰামদেৱ নাই? ৰামদেৱ আছে নি কোনোবা জনাব আমাৰ এই সৰস্বতীগৰাকীলৈ। ইমানে আছিলে মোৰ লোকেল সৰস্বতী দেখাবলৈ। মানুহটো সৰস্বতী চাবলৈ আনিছিলোঁ, কি চাই আছ? ভেলেণ্টাইন ডে মনাবলৈ বুলি হয় নি? মই সৰস্বতী চাবলৈ বুলি লগ ধৰি লৈ আহিছোঁ। ইমান আছে এইবোৰ। এইপিনে চাই নাথাকিবা, সেইপিনে চোৱা। অঁ দেখিছা? চকুৱে বিজিং বেজাং দেখিছা নি? পস্তা আছে নি বাৰু লগত লৈ আহি? পস্তা আছে হেনো দেই। এইপিনে গুৰুত্ব নিদিবা, সেইপিনে চাই থকা দেই। আমাৰ ইয়াকো অকণমান দেখাই দিয়াচোন। বিজিং বাজাং দেখিছা নি চকুৱে সৰস্বতীক দেখি? ই ভাবিয়ে মানে ঘৰৰ পৰা ভাবিয়ে আহিব লাগে, আজি দিনটোলৈ থ'ব লাগে নেকি? অঁ সেইটো কথা। অৱশেষত এতিয়া ভোকো লাগিছে আৰু এইটো কাৰণে আমি যাবলৈ বুলি ওলাইছোঁ। ফটোও মাৰিলোঁ, ভিডিঅ' কৰিলোঁ। আৰু এতিয়া শেষত পেট পূজা দিব লাগে নহয় জানো? পেট পূজাটো দিবই লাগিব। আৰু এইফালে আমি আহি পাই গ'লোহি ৰেষ্টুৰেণ্ট, নতুন ৰেষ্টুৰেণ্ট এখনলৈ। আৰু কি পাম গৈ দেখাই আছোঁ। অঁ চুলুকটো মাতি যা, সৰস্বতী আমি বোলো আই। তাৰপিছত যিখিনি পাহৰিছোঁ দিবা মনত পেলাই। ভালেই লাগিছে খোজকাঢ়ি। খাবলৈ বা কেনেকুৱা হয়? পপি আমাৰ এই হিৰইন বাইদেৱে দিব বিলটো চাই আছে। এইফালে হিৰো কি আছিলে? অঁ যোনে চাই সিয়ে দিব লাগিব। আহি গ'ল, প্ৰথম খাইছে। প্ৰথম খাই লোৱা। খোৱা লালিপপ সৰুতে খাইছিলা যে। যদি খোৱা
ভেলেণ্টাইন ডে বুলি কিয় ৰ'বা যোৱা ভেলেণ্টাইন ডে দেই Thank you. পপি মজা ভাল লাগিছে নে এয়া আমাৰ ভেলেণ্টাইন ডে আৰু সৰস্বতীবিলাকক দেখালোৱে আৰু বেলেগক দেখাব নোৱাৰিলোঁ চৰিয়াবহে আৰু এখন সৰস্বতীক দেখাই থাকিবলৈ হ'লে যিকেইজনী পাৰোঁ সেইকেইজনীকে দেখালোঁ আৰু এতিয়া ধুনীয়াকৈ খাই আছোঁ আৰু আহিবলৈ আছে বাৰু খাই লওঁ এইফালে আমাৰ চাহ আহি পাই গ'লহি ধুনীয়া ধুনীয়া হালধীয়া হালধীয়া পপি নাই যে তলৰফালে মানে চাহৰ লগত অঁ জেলি ন চাহে জেলি খোৱা 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 খা খা এতিয়া খাব পাৰি আৰু হৰি অ' ৰাম অঁ খক 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 আশীৰ্বাদ দি দিলোঁ দেই খক কৈছোঁ গো কেলে বা লাজ লাগিলে নেকি ইমানকৈ খালোঁ বুলি যাওঁগৈ আহা নাই এতিয়া খাই বৈ মজা আছে খাই ল'লোঁ পেট ভৰি গ'ল এতিয়া ঘৰলৈ যাওঁগৈ আহা নাই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ খাই বৈ একদম এতিয়া আৰু কৰিবলৈ ধৈৰ্য নাই মানে এতিয়া নামি গৈ আছোঁ তেনেহ'লে ভিডিঅ'বিলাক কোনে কোনে চালে কেনেকুৱা পালে জনাব এতিয়ালৈ বাই বাই তেনেহ'লে আমি গৈ থাকোঁ আৰু ন ৰাতিকৈ লগ পাম চাগে বাই বাই ব'লা ব'লা ব'লা